সূচী খুব সোনকালে হ'ব 9 তাৰিখে গোটেইখিনি বিজ্ঞাপন নোলায় ৰোমাঞ্চ বাস্তৱতাৰ এটি সমন্বয় এআৰআই মিডিয়া বৰপেটা ডিয়াৰ ভিউৱাৰ্ছ আমাৰ চেনেললৈ আপোনাক জনাইছোঁ স্বাগতম সৃষ্টি হৈছিলে শিক্ষকসকলে কোৱা মতে বা ইতিমধ্যে আপুনি বিষয়টো সন্দৰ্ভত কৈছেও যে এটা অনাগত পৰিস্থিতি হৈছিলে কওকচোন কি ৰাইটোৰ সন্দৰ্ভত আচলতে ভুল বুজাবুজি হ'ল নে কি হ'ল এইটো এটা ভুল বুজাবুজি আমি তাতে এটা আনুষ্ঠানিক প্ৰগ্ৰেম এটা আছিলে আৰু আনুষ্ঠানিক প্ৰগ্ৰেমটোত দুগৰাকীমানক বঁটা প্ৰদান কৰি বাকীসকলক তাৰ পাছৰ প্ৰগ্ৰেমটোত তেওঁলোকক বঁটা প্ৰদান কৰাৰ কথা এটা আছিলে গতিকে প্ৰথম আনুষ্ঠানিক প্ৰগ্ৰেমটো যেতিয়া শেষ হ'ল বঁটা প্ৰাপকসকলে ভাবিলে যে আমাক বঁটা নিদিয়াকৈ অনুষ্ঠানটো শেষ হ'ব কিন্তু সেইটো আচলতে নহয় তথাপিতো তাত যিখিনি বেমেজালি হ'ল বা বেমেজালি বুলি নকওঁ এটা ভুল বুজাবুজি হৈছে তাৰ কাৰণে মই শিক্ষকসকলৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ আৰু ভৱিষ্যতে এনেকুৱা পৰিস্থিতিৰ পুনৰাবৃত্তি কেতিয়াও নহয় যিবিলাক ভেঞ্চাৰ স্কুল থাকি গ'ল ছাৰ সেইবিলাকৰ কথা কিবা বিবেচনা কৰিছে কোনো বিবেচনা কৰিবলগীয়া নাই 2017 চনৰ যি আমাৰ প্ৰাদেশিকৰণ আইন সেই আইনৰ আওতাৰ ভিতৰত থকা বিদ্যালয়সমূহক ইতিমধ্যে প্ৰাদেশিকৰণ কৰা হ'ল থাকি গ'ল মানে যদি সেইটো আইনগতভাৱে বৈধ 17 চনৰ প্ৰাদেশিকৰণ আইন মতে যদি বৈধ সেইটো আমি এতিয়াও বিবেচনা কৰিম কিন্তু আইনৰ আওতাৰ ভিতৰত যিখিনি নপৰে বাহিৰত আছে সেইখিনি বিবেচনালৈ অহাৰ প্ৰশ্ন অহা নাই টেট পৰীক্ষাৰ সূচী খুব সোনকালে হ'ব শিক্ষক বদলীকৰণ টেটৰ খুব সোনকালে আৰম্ভ হ'ব এই গোটেইখিনি প্ৰক্ৰিয়া হয় এইটো এই ছেপ্টেম্বৰ মাহতে গোটেইখিনি প্ৰক্ৰিয়া আৰম্ভ হ'ব 9 তাৰিখে গোটেইখিনি বিজ্ঞাপন নোলায় 9 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে ওলাব পৰীক্ষা পাছ কৰা শিক্ষকসকলে এপ্লাই কৰিব নিশ্চিত